কবিতাৰ শিৰোনাম আমি মানুহ হওঁনে। সৃষ্টিৰ শ্ৰেষ্ঠ ভাগ এই ধৰাৰ মাজত ৰিজাই চাব নোৱাৰি কোনো পদ্ধতিৰ লগত। শ্ৰেষ্ঠত্ব আমাৰ পৰিচয় সমাজত প্ৰকাশ পাব লাগিব নিশ্চয়। কিন্তু কথা আজিৰ মানুহ মানুহ হয়নে, নিজক মানুহ হিচাপে পৰিচয় দিয়াৰ সাহস আছেনে। অবাধে লুণ্ঠন দুৰ্নীতি কৰি সমাজখনক দিছে হিংসা বিদ্বেহেৰে আৱৰি। অসামাজিক কাৰ্যত আগবাঢ়িবলৈ অকণো লাজ নালাগে সমাজখনক ঘূৰণা কৰিবলৈ। অন্যায়ৰ হকে মাত মাতিব যি থিয় হয় ডিঙি কাটি ৰাজধানীত পেলাই থয়। ইয়াৰ মানৱতাৰ পৰিচয় নে, ইয়াৰ নৰপিয়াজ নহয় নে। আমি নিজকে কেনেকৈ মানুহ বুলি কওঁ। আমাৰ চৰিত্ৰ হৈ পৰিছে জীৱ জন্তুতকৈ অলপ। এমুঠি খাইছো বিশ্ৰামৰ বাবে হৈছো, এনেকৈ মানৱতাৰ পৰিচয় দিছো। আমাৰ শ্ৰেষ্ঠত্ব ক'ত গ'ল, আমাৰ মনোভাৱ কেনেকৈ পৰিৱৰ্তন হ'ল। আমি নিজকে চিনি পাব লাগিব, সমাজখনক আগুৱাই লৈ যাব লাগিব। আমি সকলোৱে সমাজৰ লগতে দেশখনক মহান কৰিম। তেতিয়াহে বুকু ফুলাই মানুহ হিচাপে পৰিচয় দিব পাৰিম। তেতিয়াহে বুকু ফুলাই মানুহ হিচাপে পৰিচয় দিব পাৰিম।